মই হলো ডাঙৰ গাধা, ই হল মাজু গাধা, ই হল সৰু গাধা। মুছা নাখাই দেখোন, এতিয়া কি কৰো? বেয়া বট নহয়, মইতো ভাল বট বজাৰৰ পৰা কিনি আনিছো, ভাল বট কিনি আনিছো। কম দামী আনিছা? এই কম দামী নহয়, এইটো ভাল বট আনিছো মই। ৰবা ৰবা মই আফিফা কি পঢ়ি আছা? ABCD লিখি আছা হয় নেকি? নাৰ্গিছ কি কৰি আছা? ছচিয়েলৰ কুৱেশ্যন এনসাৰ কৰি আছা। আজি মই এটা নতুন বৰ্ড লৈ আহিছো, তোমালোকে দুজনে আহা, তোমালোকে কি পঢ়িছা কি পঢ়া নাই সেইবিলাক মই অকণমান চাম, ঠিক আছে? যাবানে আফিফা? কোনে কোনে যাবা হাত ওপৰ ফালে কৰি দিয়া। দুজনে যাবা ন? ঠিক আছে, তেতিয়াহ'লে ব'লা আমি এতিয়া মই যে আজি নতুন বৰ্ড লৈ আহিছো সেই বৰ্ডত তুমি কেনেকুৱা ABCD লিখা আৰু তুমি কেনেকুৱা লিখিব পাৰা, ঠিক আছে? বৰ্ডত আজি ডাঙৰ বৰ্ডত ট্ৰাই কৰিম, ব'লা আহা। আফিফা তুমি ঘৰত কি লিখি আছিলা? ABCD লিখি আছিলা। ABCD, তেতিয়াহ'লে ইয়াতে কি লিখিবা? ABCD লিখিবা ন? ঠিক আছে, তেতিয়াহ'লে তুমি ABCD লিখা। বেছি নহয়, ABCD খালি ABCD লিখা, ডাঙৰ ডাঙৰকে লিখিবা, ঠিক আছে? ডাঙৰ ডাঙৰকে লিখা। মুখেদি কবা। B C D লিখা। থেংক ইউ আফিফা, থেংক ইউ। তালি 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 মাৰ তালি। এতিয়া নাৰ্গিছে কি লিখিবা? তুমি এটা কাম কৰা, তোমাৰ নাম লিখা, ডাঙৰ ডাঙৰকে তোমাৰ নাম লিখা, ভালকে লিখা। কি লিখিছে? নাৰ্গিছৰ নাম লিখিছে। তালি লগা এবাৰ তালি লগাই দিয়া। এতিয়া আমি কি কৰিম? ভালকে যে পঢ়িছা ঘৰত, কি কি পঢ়িছা কিতাপৰ বিষয়ে বহুত আলোচনা কৰিম। এইটো মুছি দিওঁ হা। তোমালোকৰ কিতাপৰ বিষয়ে আৰু বহুত প্ৰশ্ন কৰিম, তোমালোকে বৰ্ডত লিখি দিবা, ঠিক আছে? এতিয়া আমি মুছি দিওঁ। মুছা নাখাই দেখোন, মুছা নাখাই দিওঁ নাৰ্গিছ। মুছা নাখাই দেখোন, এতিয়া কি কৰো? বেয়া বট নহয়, মইতো ভাল বট বজাৰৰ পৰা কিনি আনিছো, ভাল বট কিনি আনিছো। কম দামী আনিছা? এই কম দামী নহয়, এইটো ভাল বট আনিছো মই। ৰবা ৰবা মই এই কাপোৰটো মুছি চাওঁ, কাপোৰৰ পানী বটলটো আনাচোন, অলপ পানী দিওঁ পানী দিওঁ অকণমান। কাপোৰ দিও নুঠে দেখোন। এটা কাম, ডাষ্টাৰটো তুমি ধৰা অকণমান পানী দিওঁ মুছি চাওঁ ন? যাচোন অকণমান। তুমি মুছাচোন নুঠে দেখোন। এই নুঠে দেখোন, নুঠে। এতিয়া কি কৰা যায় চাওঁচোন, কাপোৰটো মোক দিয়েচোন। এতিয়া কি কৰা যায় উপায়? কি ক'লা? কি ট্ৰাই কৰি চাবা? চিলিকা মানে কি বুজাইছা তুমি? প্লাষ্টিকটো কি ক'ব বুজিছা? কোৱাচোন। আচ্ছা, প্লাষ্টিকটো উঠাই দি ট্ৰাই কৰি চাবা ন? ঠিক আছে ট্ৰাই কৰি মই এ লিখি চাওঁ এটা, ঠিক আছে? এ লিখি চালো। বজাৰৰ পৰা নতুন আনিছো যিহেতু, আজিতো ময়োতো নাজানো ন, আজিতো নতুন। এবাৰ মুচি চাওঁ। এই গুচি গ'ল দেখোন। ইয়াতে এ লিখি চাওঁ, ইয়াতেতো নাযায়। ইয়াতে এ লিখি চাওঁ, ইয়াতে বি লিখি চাওঁ। ইয়াতে দেখোন গুচি যায়। ইয়াতে তেনেহ'লে প্লাষ্টিকটো উঠি দিব লাগিব ন? তেনেহ'লেতো প্লাষ্টিকটো উঠাই দিব লাগিব। এটা কাম কৰা, প্লাষ্টিকটো উঠাই দিয়াচোন। ধৰা লাহে প্লাষ্টিকটো উঠাই দিয়াচোন। লাহে উঠাই দিয়া। লাহে
প্লাষ্টিকটো উঠাই দিলা ন প্লাষ্টিকটো উঠাই দিলা এতিয়া আমি প্লাষ্টিকটো ফাইনালি আমি প্লাষ্টিকটো উঠাই দিলো তো গাইস আমি আসলতে নাজানো হোয়াইট বোর্ডৰ যে ওপৰত এটা প্লাষ্টিক থাকে লেমনেশন টাইপ এনেকুৱা প্লাষ্টিক থাকে প্লাষ্টিকটো যে উঠাব লাগে আমি আসলতে নাজানো কিয় কাৰণে নাজানো মই এনেকুৱা বোর্ড আগতে ইউজ কৰাই নাই আৰু আমি যেতিয়া স্কুল পঢ়িছিলো তেতিয়া ব্ল্যাক বোর্ডে ইউজ হৈছিল চক পেন্সিলেৰে এনেকুৱা হোয়াইট বোর্ডৰ ইউজ নোহোৱা নাছিল সেইকাৰণে মই নাজানো যে কি নহওক মই আজি বজাৰৰ পৰা কিনি আনিছো যদিও মই দোকানী কিন্তু খুদা নাছিলো যে কেনেকৈ ইউজ কৰিব লাগে মই আৰু ইমানো গাধা নহয় বুলি মই অনুভৱ কৰিছিলো কিন্তু আসলতে যে মই গাধা আজিৰ যুগতো মই গাধা মই অকলে গাধা নহয় নাৰ্গিছেও গাধা আফিফাও গাধা গোটেইবিলাকে গাধা মই হলো ডাঙৰ গাধা ই হল মাজু গাধা ই হল সৰু গাধা তেতিয়াহ'লে এতিয়া আমি হোয়াইট বোর্ডটো কেনেকৈ ইউজ কৰিম তো গাইস আপোনালোকে যদি হোয়াইট বোর্ড ঘৰত কিনি আনিছে তেতিয়াহ'লে হোয়াইট বোর্ডৰ ওপৰত এনেকুৱা এটা ওপৰত লেমিনেশন থাকে লেমিনেশনটো কাইণ্ডলি উঠাই দিব এনেকুৱাকৈ থাকে নহয় আপুনি গমেই নাপাব যে ইয়াক উঠাব লাগে নে উঠাব নালাগে মই আচলতে ভাবিছিলো এইটো উঠাব নালাগে সেয়ে আমি ওপৰতে ইউজ কৰি আছিলো ইমান নুঠে তাৰপিছত আমাৰ এই সৰু মাইনাজন তাৰমানে এই আফিফা এই সৰু মাইনাজন আপোনালোকে চাইছে না এই সৰু মাইনাজন মানে আফিফাৰ মূৰত বুদ্ধি লাগিল কি যে প্লাষ্টিকটো উঠাই দি একবাৰ ট্ৰাই কৰি চোৱা যাওক ইমান সৰু ছোৱালীজনীৰো মূৰত বুদ্ধি আহিছে কি ওপৰৰ প্লাষ্টিকটো উঠাই দি এবাৰ ট্ৰাই কৰি চোৱা যাওক হাতেলৈকে আমি ট্ৰাই কৰি চালো আৰু ফাইনেলি হৈ গ'ল সেয়ে আমি প্লাষ্টিকটো এতিয়া উঠাই দিলো প্লাষ্টিকটো এতিয়া পেলাই দিয়া এতিয়াতো আমাৰ হোয়াইট বোর্ডটো ফাইনেলি ভাল হৈ গ'ল এতিয়া আফিফা তুমি ABCD লিখা গোটেই সম্পূৰ্ণ লিখা একদম লাহে লাহে লিখিবা কিন্তু গোটেই লিখিব লাগিব ঠিক আছে ঠিক আছে মুখেদি কৈ যাবা পাছত তুমি আগত লেখ So guys, এতিয়া আমাৰ আফিফে লিখিলে ABCD লিখিলে আপোনালোকে দেখিলে এতিয়া আমি নাৰ্গিছক কোৱেশ্চন কৰিম নাৰ্গিছ এনে আহা তো নাৰ্গিছ তুমি কি পঢ়ি আছিলা সোশিওলজিৰ কোৱেশ্চন আনসাৰ কৰি আছিলা না ঠিক আছে এতিয়া হলে তোমাক এটা সোশিওলজিৰ কোৱেশ্চন দিম সোশিওলজিৰ কোৱেশ্চনটো তুমি বৰ্ডত লিখিব লাগিব ঠিক আছে মই সোশিওলজিৰ কোৱেশ্চনটো তোমাক দি আছো সোশিওলজিৰ কিতাপৰ পৰা মই এটা কোৱেশ্চন দি আছো ঠিক আছে সোশিওলজিৰ কোৱেশ্চনৰ পৰা এতিয়া নাৰ্গিছক এটা কোৱেশ্চন দিয়া হ'ব সেই কোৱেশ্চনটো নাৰ্গিছে বৰ্ডত লিখিব লাগিব সো গাইস আপোনালোকে চাই দিব the question ঠিক আছে তো নার্গিস তোমার কোশ্চেনটো হল what are the earliest means of communication এই কোশ্চেনটো তুমি आंसर লিখা ঠিক আছে নেদেখাকে ঠিক আছে তুমি এতিয়া তোমার কোশ্চেনটোৰ आंसर সোশিওলজিৰ কোশ্চেনটোৰ आंसर তুমি লিখিলা ন থ্যাংক ইউ এনেকে প্ৰত্যেক দিনে তুমি স্কুলৰ পৰা কি পঢ়ি আহা কি পঢ়ি নাহা প্ৰত্যেকটা সাবজেক্টৰে এদিন মই ক্লাছ লম ঠিক আছে ঘৰুৱা ক্লাছ তাৰমানে ঘৰত মই ক্লাছ লম আৰু বৰ্ডত লিখিব লাগিব ঠিক আছে সো গাইস আজি আমি আফিফা আৰু নাৰ্গিছৰ এনেকুৱাকে লিখা পঢ়াৰ কিছু বুজ ললো সো গাইস আপোনালোকৰ যদি ল'ৰা ছোৱালী বা ভাইটি ভণ্টি ঘৰত আছে আৰু আপুনি যদি লিখা পঢ়া অকণমানো আছে স্কুলৰ টিচাৰ মেডামে যি পঢ়াব আৰু আপোনালোকে টিউচন দিব কিন্তু তাৰ উপৰিও আপুনি যদি আজৰি সময় পায় অকণমান সময় ল'ৰা ছোৱালী বা ভাইটি ভণ্টিক দিবৰ কাৰণে
চেষ্টা কৰক চ' গাইজ আপোনালোকক মই অনুৰোধ জনাম আপোনালোকে প্ৰত্যেকে এটা হোৱাইট বৰ্ড এনেকুৱাকৈ ঘৰত লওক আৰু হোৱাইট বৰ্ড মাৰ্কাৰ পেনেৰে লিখিব পাৰে আৰু অতি সহজতে আপুনি মুচি পেলাব পাৰে আগৰ দিনত যেনেকুৱা ব্লাক বৰ্ড আছিলে ব্লাক বৰ্ডত চক পেঞ্চিল ইউজ কৰিব লাগিছিলে হাতবিলাক বহুত লেতেৰা হয় কিন্তু আজিকালি ডিজিটেল যুগৰ কাৰণে হাতবিলাক আৰু লেতেৰা নহয় আপুনি অতি সহজতে মাৰ্কাৰ পেনেদি লিখিব পাৰে আৰু ডাষ্টাৰেৰে মুচি পেলাব পাৰে চ' গাইজ আজি ভিডিঅ'টো ইমানতে আপোনালোকক যদি অকণমানো ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে এই চেনেলটো চাই আছে কিন্তু এতিয়ালৈকে ফ'ল' কৰা নাই তেওঁলোকলৈ ফ'ল' কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ছাবস্ক্ৰাইব অতিকে কম নতুনকৈ চেনেলটো আৰম্ভ কৰা হৈছে সেয়েহে ছাবস্ক্ৰাইবৰ অতিকে আৱশ্যক আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ